নমস্কাৰ বন্ধু বান্ধৱীসকল লাৰ্ণিং ফৰ অল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক ক'ম যে আধাৰ ফৰ্ম কেনেকৈ ফিলআপ কৰিব লাগে। আধাৰ কাৰ্ড যদি আপোনালোকে এতিয়াও বনোৱা নাই তেন্তে সোনকালে বনাই লওক, কাৰণ আধাৰ কাৰ্ড আজিকালি সকলোতে বহুত দৰকাৰী। গতিকে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু যদি আপোনালোকে এতিয়ালৈ মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰা নাই তেন্তে অতি শীঘ্ৰেই কৰি লওক, কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক আপোনালোকে অসমীয়া ভাষাত ধুনীয়াকৈ পাব। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া চাওক, এইখন এখন আধাৰ ফৰ্ম অব্লিক কি দিছে, আধাৰ এনৰোলমেণ্ট অব্লিক কাৰেকশ্যন ফৰ্ম। কাৰেকশ্যনৰ কাৰণেও এইখন ফৰ্মেই হয়। চ' ওপৰত আছে 1 নম্বৰত কি দিছে, প্ৰি এনৰোলমেণ্ট আইডি। প্ৰি এনৰোলমেণ্ট আইডি তেওঁলোকৰ বাবে যিসকলে তেওঁলোকৰ নাম ভুল থাকে বা তেওঁলোকৰ কিবা কাৰেকশ্যনৰ কাৰণে ফৰ্মখন এপ্লাই কৰে। চ' তেওঁলোকৰ কাৰণে এইটো হয়। আপোনালোকে যদি নতুনকৈ আধাৰৰ কাৰণে ফৰ্মখন ফিলআপ কৰিব বিচাৰে, আধাৰ কাৰ্ডৰ কাৰণে এপ্লাই কৰিব বিচাৰে, তেন্তে এইটো আপোনালোকৰ বাবে নহয়। এইটো আপোনালোকে লিখিব নালাগে। 1 নম্বৰটো লিখিব নালাগে আৰু 2 নম্বৰটো লিখিব নালাগে। এই দুটা তেওঁলোকে লিখিব যিসকলে তেওঁলোকৰ নাম কাৰেকশ্যনৰ কাৰণে আধাৰখন এপ্লাই কৰে। চ' থাৰ্ডত আছে কি, ফুল নেম। ফুল নেমটো আপোনালোকৰ যি নাম হয় সেইটো লিখি দিব। এইটো আৰু এনেকৈ লিখিব আৰু নামটো। তাৰপিছত 4 নম্বৰটো কি দিছে, জেণ্ডাৰ। জেণ্ডাৰটো আপোনালোকৰ যি হয় সেইটো লিখিব। জেণ্ডাৰত মই ফিমেল হয়, গতিকে মই ফিমেল দিছোঁ আৰু ইয়াতে টিক মাৰ্ক দিব, ঘৰটোতহে টিক মাৰ্ক দিব দেই। ইয়াতে জেগা দিছে ধুনীয়াকৈ, তাত দিব। তাৰপিছত 5 নম্বৰটো কি দিছে যে এইজ। এইজটো আপোনালোকে এজাম্পশ্যন কৰি দিব পাৰে যদি আপোনালোকৰ কোনো প্ৰুফ নাথাকে। এইজৰ কাৰণে যদি কোনো আপোনালোকৰ ডেট অফ বাৰ্থৰ কোনো প্ৰুফ নাথাকে, অথবা যেনেকৈ ভোটাৰ আইডি চাইডি এইবোৰ যদি নাথাকে, তেন্তে আপোনালোকে এজাম্পশ্যন কৰি ইয়াতে এইজ এটা দিব পাৰে আৰু ইয়াত ডিক্লেয়াৰ্ড বুলি লিখিব লাগিব। আৰু যদি আপোনালোকৰ প্ৰমাণ আছে ডেট অফ বাৰ্থৰ, তেতিয়াহ'লে আপোনালোকে ইয়াত ডেট অফ বাৰ্থটো লিখি দিব আৰু ইয়াত ভেৰিফাইড বুলি ইয়াত টিক মাৰ্ক দি দিব। তাৰপিছতে 6 নম্বৰটোত দিছে এড্ৰেছ। এড্ৰেছটো আপোনালোকে কেয়াৰ অফ, ডটাৰ অফ, ছান অফ, ৱাইফ অফ, অনাৰ অফ এনেকৈ দিব পাৰে যি দিয়ে। তো মই কেয়াৰ অফ দিছোঁ, ইয়াতে আপোনালোকে টিক মাৰ্ক দিব লাগিব এই ঘৰটোৰ ভিতৰত। তাৰপিছতে হাউচ নম্বৰ, বিল্ডিং, এপাৰ্টমেণ্ট, আপোনালোকৰ হাউচ নম্বৰ যি হয় সেইটো দিব। মই দিছোঁ, চাই লওক। তাৰপিছতে ষ্ট্ৰীট, ৰোড, লেণ্ড যদি কিবা আছে, ষ্ট্ৰীটৰ নাম, আপোনালোকৰ ৰাস্তাটোৰ নাম, তেতিয়াহ'লে ইয়াত লিখি দিব। তাৰপিছতে লেণ্ডমাৰ্ক। লেণ্ডমাৰ্কটো আপোনালোকৰ কি, যে আপোনালোকৰ ঘৰটো চিনাকি হ'বলৈ বা চিনি পাবলৈ আপোনালোকৰ যদি কিবা ঘৰৰ ওচৰত এনেকুৱা বস্তু আছে তেন্তে সেইটো লিখিব লাগিব। আমাৰ ওচৰত চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়া আছে, গতিকে মই নিয়াৰ চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়া বুলি দিছোঁ। তাৰপিছতে এৰিয়া, লোকালিটি, ছেক্টৰ ইয়াতে যি আছে যদি আপোনালোকে লিখিব পাৰে। তাৰপিছতে ভিলেজটো দিব, আপোনালোকৰ যি হয়, বা টাউন যদি হয় টাউন দিব, চিটি হ'লে চিটি দিব। তাৰপিছত পোষ্ট অফিচটো দিব যি হয়। তাৰপিছত ডিষ্ট্ৰিক্টটো দিব, ডিষ্ট্ৰিক্ট। তাৰপিছত ছাব ডিষ্ট্ৰিক্ট দিব। তাৰপিছতে ষ্টেট দিব যি হয়। তাৰপিছত ইমেইল আইডি। ইমেইল আইডিটো আপোনালোকৰ মেণ্ডাটৰী নহয়, যদি আছে তেন্তে দিব পাৰে। মোবাইল নাম্বাৰটো দিব। মোবাইল নাম্বাৰটো একদম মেণ্ডাটৰী হয়, কাৰণ ইয়াতেই যাব ফৰ্মখন। আপোনালোকৰ সকলো কাম হৈ যোৱাৰ পিছত এই মোবাইল নাম্বাৰ যিটো নাম্বাৰ দিব সেইটো নাম্বাৰতে মেছেজ যাব আৰু আপোনালোকে সেইখন ফৰ্ম ডাউনলোড কৰি ল'ব লাগিব। পিনক'ডটো দিব আপোনালোকে ইয়াতে এনেকৈ। তাৰপিছতে 7 নম্বৰ দিছে যে আপোনালোকে যোনে আধাৰ ফৰ্মখন বনাব বা আধাৰ কাৰ্ডৰ কাৰণে এপ্লাই কৰিছে, তেওঁ যদি 5 বছৰ বয়সৰ তলৰ হয় তেন্তে তেওঁলোকৰ বাবে এইখিনি কৰিব লাগিব। নামটো দিব লাগিব, আধাৰ নাম্বাৰ দিব লাগিব, তেওঁলোকৰ গাৰ্জেন এটা দিব লাগিব। যদি ফাদাৰ আছে ফাদাৰ দিব, টিক মাৰ্ক এনেকৈ। নিশ্চয় আপোনালোকে 5 বছৰ বয়সৰ ওপৰত, তেন্তে আপোনালোকৰ বাবে এইটো নহয়, এইখিনি লিখিব নালাগে। তাৰপিছত ভেৰিফিকেশ্যন টাইপত আপোনালোকে ডকুমেণ্ট বেছ দিব নে ইণ্ট্ৰডিউচাৰ বেছ দিব নে হেড অফ ফেমিলি বেছটোত দিব। চ' ডকুমেণ্ট আছে যদি ডকুমেণ্ট বেছটোত দিব, আৰু যদি ইণ্ট্ৰডিউচাৰ আছে কোনোবা আপোনাৰ, তেন্তে ইণ্ট্ৰডিউচাৰ বেছটোত দিব পাৰে বা হেড অফ ফেমিলিত দিব পাৰে এনেকৈ। চ' মই ডকুমেণ্ট বেছটোত দিম, গতিকে ডকুমেণ্ট বেছটোত ইয়াতে টিক মাৰ্ক দিছোঁ ঘৰটোত। তাৰপিছত আপোনালোকে ডকুমেণ্ট বেছটোত ইয়াতে দিব লাগিব যে প্ৰুফ অফ আইডেণ্টিটি। প্ৰুফ অফ আইডেণ্টিটিত আপোনালোকে পেন কাৰ্ড দিব পাৰে, ভোটাৰ আইডি দিব পাৰে। তো মই পেন কাৰ্ড দিছোঁ। আৰু তাৰপিছত আছে প্ৰুফ অফ এড্ৰেছ। প্ৰুফ অফ এড্ৰেছ আপোনালোকৰ পৰিচয় কি ঠিকনা, তো ঠিকনাৰ পৰিচয়ৰ কাৰণে বেংক একাউণ্ট দিব পাৰে আছে যদি, আৰু নাই যদি ভোটাৰ আইডিও দিব পাৰে।
তাৰপিছত ডেট অফ বাৰ্থৰ কাৰণে আপোনালোকে এইটো দিব লাগিব। ইয়াত লিখাই আছে মেণ্ডাটৰী ইন কেছ অফ ভেৰিফাইড ডেট অফ বাৰ্থ, ইয়াতে দিব লাগিব। তো ভোটাৰ ID দিব পাৰে বা ড্ৰাইভিং লাইচেঞ্চ আছে যদি ড্ৰাইভিং লাইচেঞ্চো দিব পাৰে। তাৰপিছত প্ৰুফ অফ ৰেচিডেণ্টত আপোনালোকে ইয়াতে ভোটাৰ ID দিব পাৰে প্ৰুফ অফ ৰেচিডেণ্টৰ কাৰণে। তাৰপিছত ইয়াত 9 নম্বৰত দিছে, ইয়াতে যে দিছিল ইণ্ট্ৰডিউচাৰ বেষ্টত যদি আপোনালোকে দিয়ে তেন্তে ইয়াত ফিল আপ কৰিব লাগিব। তাৰপিছতে হেড অফ ফেমিলিৰ বেষ্টত দিলে আপোনালোকৰ এইটো ইয়াতে ফিল আপ কৰিব লাগিব। যিহেতু আপোনালোকে ডকুমেণ্ট বেষ্টত দিছে গতিকে এইটো লিখিব নালাগে। তাৰপিছতে ইয়াতে আপোনালোকৰ ইয়াত নামটো লিখিব লাগিব, যেনেকৈ লিখিছিল ইয়াত নামটো কেপিটেল লেটাৰ্ছত লিখিব লাগিব। তাৰপিছতে ইয়াত ছিগনেচাৰটো দি দিব আপোনালোকে এনেকৈ ছিগনেচাৰটো। গতিকে আপোনালোকৰ এনেকৈ হৈ গ'ল ফৰ্মখন। যদি কিবা আপোনালোকৰ ডাউট থাকিল, কিবা যদি বুজি নাপালে তেন্তে মোৰ কমেণ্ট বক্সত সুধিব পাৰে। আৰু যদি ইয়াৰ দ্বাৰা আপোনালোকে কিবা অলপ হ'লেও সহায় পালে তেন্তে লাইক এটা কৰি দিব। তেন্তে আজিলৈ বাই বাই, ইমানতে সামৰিলোঁ।